পবিত্ৰ ধৰ্মৰ মাঘ মাহত অনুষ্ঠিত হয় সভা। ৰাজ্যখনৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত অনুষ্ঠিত হৈছে সভা মহোৎসৱ। নামনি অসমৰ প্ৰাণকেন্দ্ৰ নলবাৰীৰ বিভিন্ন স্থানত জাকজমকতাৰে সভা মহোৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। এইবাৰ নলবাৰী চহৰৰ নিচে ওচৰৰ কাজিপাৰা বাসুদেৱ মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ বাৰ্ষিক সভা মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলিছে। কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ বাৰ্ষিক সভা মহোৎসৱ এইবেলি অহা 28 আৰু 29 মাঘত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলিছে। প্ৰায় 5,000ৰ অধিক ভক্ত সমাগম হ'ব উক্ত সভা মহোৎসৱত। ইতিমধ্যে ৰভাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ইপিনে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভোগ গ্ৰহণ কৰিব উক্ত সভা মহোৎসৱত। জনপ্ৰিয় নাগাৰা নামৰ শিল্পীৰ দ্বাৰা নাম পৰিৱেশন কৰাৰ লগতে যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানে পৰিৱেশন কৰিব সংগীতানুষ্ঠান। কাজিপাৰা শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ 269তম বাৰ্ষিক সভা মহোৎসৱ এইবেলি জাকজমকতাৰে অনুষ্ঠিত কৰাৰ বাবে স্থানীয় ৰাইজ আৰু মন্দিৰ পৰিচালনা সমিতিয়ে মনত সাহস আৰু এক নতুন উদ্যম লৈ আগবাঢ়িছে। যেতিয়া বাসুদেৱ বিগ্ৰহটো আমাৰ স্থানীয় লোক স্বৰ্গীয় গদাকাজী দেৱে সপোনত পাইছিল যে অমুক এঠাই জানত মাছ মাৰিলে তাত বিগ্ৰহটো পোৱা যাব। সেইমতে তেওঁ বিগ্ৰহটো মাছ মাৰিলে, তাত মাছৰ থলত বিগ্ৰহটো আহিল। সেইমতে তেখেতে নিজৰ ঘৰতেই স্থাপন কৰিলে। তাৰপিছত আমাৰ সমাজত এটা নামঘৰ কৰি তাত স্থাপন কৰিলে। কিন্তু বিগ্ৰহটো তেখেতে ক'লে যে মোক ইয়াত ৰাখিব নালাগে। ৰাতি সপোনত ক'লে যে মোক ইয়াতে ৰাখিব নালাগে, গতিকে এটা ঢোলৰ শব্দ যিমানলৈকে যায় সিমান আঁতৰত মোক স্থাপিত কৰিব লাগিব। সেই মৰ্মে তেখেতে গদাকাজীয়ে ঢোল তেনেকৈ মাৰিলে শব্দ আমাৰ এতিয়া য'ত স্থাপন কৰিছোঁ ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব বাসুদেৱ দেৱালয়, তাত স্থাপন কৰিলে। সেইমতে তেতিয়াই তাত পূজা পাতল কৰিলে। আৰু সেই তাৰপিছত আমাৰ এইটো পুৰণি 269তম আমাৰ ইয়াতে বাৰ্ষিক সভা হয়। ইয়াৰে 2 বছৰ পিছতহে সেইখন মূল য'ত বাসুদেৱ আছে তাত সভা হয়। যিটো মূল বিগ্ৰহ আছে য'ত বাসুদেৱত থৈছে সেইটো ইয়ালৈ অনা হয় সভাৰ কাৰণে। আচ্ছা, এইটো আমাৰ ৰবিবাৰে আবেলি আমি সেই মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱক নিমন্ত্ৰণ কৰিছোঁ। এই ৰবিবাৰে তেওঁক আমি আদৰিম। ঢোলে প্ৰচেছন কৰি সাংস্কৃতিক শোভাযাত্ৰা কৰি তেখেতক আমি আদৰি আনি পেলাই আমাৰ ইয়াতে কাজিপাৰা বাসুদেৱ মন্দিৰত আমি স্থাপন কৰিম। মাঘ ফাগুনৰ সংক্ৰান্তিৰ দিনা প্ৰতি বছৰে আমি এই সভাখন অনুষ্ঠিত কৰোঁ। কেনেধৰণৰ কি কাৰ্যসূচী আছে আৰু কিমান দিনীয়া এইবাৰ সভাখন আমাৰ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব। 12 আৰু 13 তাৰিখ। 12 তাৰিখ ৰবিবাৰ, সেইদিনা আমাৰ পাঠিকা আছে 2গৰাকী। ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আছে, পতাকা উত্তোলন, এনেকুৱা বিভিন্ন খেল ধেমালি, এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। লগতে আবেলি 2গৰাকী পাঠিকা আছে, এগৰাকী আমাৰ স্থানীয় নলবাৰীৰে আৰু এগৰাকী দৰঙৰ। আৰু সেই পাঠিকাৰে আমাৰ ৰবিবাৰৰ কাৰ্যসূচী শেষ হ'ব। সোমবাৰে আমাৰ ৰাজহুৱা হোম, ৰাতিপুৱাৰ পৰা ৰাজহুৱা হোমৰ পিছত প্ৰসাদ ভোগ বিতৰণ হ'ব। দুপৰীয়া ভোগত প্ৰায় 30-35 মানুহ অংশগ্ৰহণ কৰিব আমি আশা ৰাখিছোঁ। আৰু বাহিৰৰ পৰাও কিছু সংখ্যক লোক আহিব। সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে ৰাকেশ ৰিয়ান। বাৰ্ষিক সভা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচী সফলতাৰে সমাপন হোৱাৰ লগতে প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে বাৰ্ষিক সভা মহোৎসৱৰ উদ্যোক্তাসকলে। ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট, DA 365।